Hey guys, good morning. Morning. দাদা মোৰ তাৰপিছত আমি গাঁৱৰ ফালে ওলাই গৈছিলোঁ দুইটা বৰমাই কিবা এটা বস্তু আনিব দিছিলে তাৰপিছত বস্তুটো নাপালোঁ মানুহজন ওলাই গ'ল তাকে আকৌ ঘৰলৈ ঘূৰি গৈ আছোঁ খোজকাঢ়ি আৰু কি কৰিবা কালি বাইকখনো বেয়া হ'ল তাকে ডিলাৰত থৈ আহিলোগৈ কালি দাদা মই ডিব্ৰুগড় গ'লোঁ দাদা বাইকখন ষ্টাৰ্টে নোহোৱা হৈ থাকিলে তাৰপিছত মোৰ বাইকখনে ৰছী লগাই টানি লৈ গ'লোঁ য়ামাহা ডিলাৰ পেলাই থৈ আহিলোঁ আজি আকৌ যাব লাগিব সেইফালে আৰু মই ভিডিঅ' দিব পৰা নাই মানে মোৰ মোবাইলটো অকণমান প্ৰব্লেম হৈ আছিলে চ' বহুত দিন ভিডিঅ' দিব পৰা নাই মোৰো বেয়া লাগিছে প্ৰথম চেনেলটো খুলি ভিডিঅ' দিব পৰা নাই তেনেকৈ মোবাইলটো অলপমান প্ৰব্লেম দিছিলে তেনেকৈ আমাৰতো কেমেৰা নাই কালি সেই দাদাই মাতিলে ফোন কৰি আহচোন মোৰ বাইকখন বোলে ষ্টাৰ্ট হোৱা নাই সেই আহিলোঁ আৰু কালি তাৰপিছত ডিলাৰত ক'লে কাইলৈ আহিবা বুলি সেই ঘৰলৈ নগ'লোঁ আৰু এনেই তেলখিনি খৰচ কৰাতকৈ থাকি যাব ক'লে বৰমাহঁতে থাকি গ'লোঁ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা 2-3 কিলোমিটাৰমান হ'ব তাকে মাক ফোন কৰিলোঁ মায়ে বৰ বেয়া গালি পাৰিলে বহুত বেনেচিয়া হৈছে কৈছে য'তে ত'তে থাকি থাকোঁ যে সেইদিনাখন গ'লোঁ মামা ঘৰতো থাকি আহিলোঁ তেনেকৈ আৰু ভিউ চাওক না এয়া মাথো চাহ বাগান পূৰা সেউজীয়া এটাই বেয়া লাগিব আৰু কেইদিনমান পিছত কলম দিব চব পাতবিলাক কাটি দিব লঠঙা হৈ যায় তেতিয়া বেয়া লাগে আৰু অলপমান লাহে লাহে যাওঁ ঐ আমাৰ এই বৰমাহঁতৰ ঘৰ লাহোৱাল টিমনা বুলি জেগাডোখৰ আছে তাৰে হয় আৰু এই বৰমা ঘৰ বেছি দূৰ নহয় 0.5 কিলোমিটাৰমান হ'ব তাতে আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ঘৰ আৰু মৰিশালি জন্মস্থান তাতে আছে আমি এতিয়া যাবলৈ সময় নাই অলপমান পিছত ডিব্ৰুগড়লৈ বৰদিত এতিয়া নতুনকৈ এখন পাৰ্কৰ নিচিনাকৈ বনাইছে ঠাইডোখৰ ভাল লাগে এতিয়া ভিউটো গৈ কিনে তাত এনেই ভাল লাগে আহে য'ৰ ত'ৰ পৰা ল'ৰা ছোৱালী আহে এনেকুৱা ডাঙৰ বয়স্ক মানুহো আছে এই ফটো চটো মাৰিবলৈ ভিডিঅ' শ্বুট কৰিবলৈ ভাল লাগে তাতে গৈ কিনে খুব ধুনীয়া ঠাই আমি এতিয়া যাবলৈ নহ'ব ডিব্ৰুগড় যাব লাগিব যে সোনকালে মাতিছে ডিলাৰলৈ তাকে আমি ডিব্ৰুগড়ৰ পৰা আহিয়ে এপাক গৈ আহিম আমাৰ এইফালে একেবাৰে ধান ভাল হোৱাই নাই পানীয়ে নাই কালি দিলে দেই বৰষুণ এজাক যেন তেন তাকে আৰু এতিয়া ধান ওলোৱাই নাই আমাৰ ৰাস্তা চাওক বৰঙালৈ সোমাই যোৱা বাইকখন কেনেকৈ যে উলিয়াম একজাক বৰষুণ দিলে অৱস্থা বেয়া হৈ যায় ইউ কেন ডু ইট ব্ৰ এই ষ্টাৰ্টে বন্ধ হ'ল আই বাহুবলী খতম মোৰ আজি টিকিৰা বোচাটো আমি দুটা খাই বৈ ওলাই আহিলোঁ ঘৰৰ পৰা দাদা এই ভৰিত বোকা লাগিছিলে বোলে এই মানুহৰ ঘৰত গৈ অলপমানে ৰখিলোঁ আৰু এতিয়া দেৰিয়ে হ'লগৈ ডিলাৰ ভাই কি ৰাস্তা বে লাহোৱাল দলং পাইছোঁহি আৰু ৰাস্তা বহুত বেয়া ৰাইট চাইড যায় দুলীয়াজান আমি এতিয়া ডিব্ৰুগড় লেফ্ট চাইড আও মানে আমি এইফালেও যাওঁ ক'লে পাৰোঁ দূৰ হ'ব কাৰণ অকণমান আমি শ্বৰ্টকাট ল'ব লাগে সোনকালে পাবগৈ লাগে সেইটো কাৰণে মানে এইফালে ৰেল লাইন ফালে যাম বুলি ভাবিছোঁ ভিতৰৰ ৰাস্তা অলপমান দেৰি ৰখিব লাগিব ইয়াতো আহিছে চাগে দুৰ্গা পূজা পাতে এইফালে আমি এতিয়া বাইপাছ পালোহি আৰু আৰ্মি ট্ৰেইনিং
মানে দাদাহঁতৰ ঘৰৰ পৰা আহিলে আমি মানে হেৰি কৰিব লাগে, ৰাইট ল'ব লাগে, আৰু আমাৰ ঘৰৰ পৰা আহিলে চিধা আহিব লাগে ডিব্ৰুগড় যাবলৈ। আমলাপট্টি চাৰিআলি। আৰু মোৰ মুখত এইবিলাক কি ওলাইছে জানো, বেয়া লাগিছে। আমি ডিলাৰত সোমালোঁ, কথা চথা পাতিলোঁ। দাদাৰ বোলে সেই বাইকৰ চেল্ফৰ মটৰটো বেয়া হ'ল বোলে, আৰু কিবা এটা বস্তু ভাগিলে বোলে। 5-7টামান লাগিব বোলে বাইকখন বনাবলৈ। এতিয়া আকৌ কাইলৈ আহিব কৈছে, এতিয়া নহ'ব বুলি কৈছে। মানে কিবা বস্তু এটা খুলিব লাগিব, অকণমান দেৰি হ'ব বুলি কৈছে, আৰু বোলে বাইক আছেই বনাবলৈ। আমি মানে ডিলাৰৰ পৰা আহিলোঁ, মোৰ বাইকখনৰ চেণ্ডেল অকণমান ঢিলা হৈছে, টনোৱাম বুলি ক'লোঁ। চেণ্ডেল বোলে বেয়া হ'ল, এতিয়া ভাল কৰিবলৈ লাগিব বোলে 2018মান। তাৰপিছত এতিয়া এই বজাৰত মানুহজন লগ কৰিব আছে। বিশেষকৈ ইমান ভাল নাপাওঁ বাৰু, দাদাই খাওঁ বুলি ক'লে খালোঁ। ফুচকা কাহিনী এটা আছে মোৰ, কম বাৰু কেতিয়াবা। খালি 10 টকাত কেইটা দিয়ে? 4টা 5টা দিয়ক আকৌ। ডিব্ৰুগড় আজি গুৱাহাটীৰ নিচিনাৰ ভিৰ। গুৱাহাটীৰ নিচিনা ভিৰ আজি ডিব্ৰুগড়ত। গুৱাহাটী ডিব্ৰুগড় নহয়, গুৱাহাটী হৈছে দেই, ইমান ভিৰ। মই চবতছে বেয়া পোৱা কাম এইটোৱে আৰু, ৰেল লাইন পাৰ হোৱাটো। এতিয়া আৰু তেনেকৈ বিশেষ কাম নাই, ঘৰলৈ যাওঁ। ঘৰলৈ গৈ মই ঘৰলৈ যাব লাগিব, ঘৰলৈ গৈ আকৌ চাব যাব লাগিব কাম এটা। এনেকৈ চাব গৈ কাইলৈ জেগা এটাত গৈ আছোঁ, ঘৰলৈ যাব। Are you all my personal greetings? আজি অ'কে আমি হেলমেট পিন্ধিছোঁ মামাজি। এইফালে ডিব্ৰুগড় বকুল ITI। আমাৰ লগত আজি এটা ডাঙৰ ঘটনা হ'ল, হ'লে ভাল বাচিব, অলপমানৰ বাচিব, বহুত ভয় লাগিছে। 2 hours later. আমি ডিব্ৰুগড়ৰ পৰা ঘৰ পালোহি, সোনকালে পালোহি। তাৰপিছত মই আকৌ ঘৰলৈ গ'লোঁ, ঘৰৰ পৰা এই মানে কাপোৰ কেইটামান আনিলোগৈ। এতিয়া আমি যাওঁ চাবুৱা মানে ৰুমত থাকিম, ৰুমত থাকি কাইলৈ যাম এজেগালৈ। কাইলৈ ভিডিঅ' বনাম বাৰু, তেতিয়াই গম পাব, নকওঁ এতিয়া ক'ত যাম। সেই যে জংঘলখন দেখিছে, এখন গোটেইখন সাঁচি গছেই হয় বোলে। সাঁচি গছ বোলে শিৱসাগৰ চাইডে বহুত দাম বোলে। আমাৰ ইয়াতো পূৰা বাগান নিচিনা আছে সাঁচি গছ। এইফালে দেখিছে জ্যোতিপ্ৰসাদ আগৰৱালা মূৰ্তি, আৰু পাছফালে এইটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিজা ঘৰ হৈছিলে। সেয়াতে আৰু এইবিলাক কাম লগাই থৈছে নতুনকৈ, আৰু ৰিপেয়াৰিং কৰিছে ঘৰটো, মানে জহি হৈ গৈছিলে। এইফালে আৰু এইবিলাক কাম লাগিছে দাদাকেইজন মানে। এইফালে ব্ৰ আছে লগত, বাহুবলী। আমি যাওঁ এতিয়া চাবলৈ, দেৰি হৈছে আৰু। ভাল কাম কৰিছে কিন্তু ইয়াত দেই, এইবিলাক মানুহে। এইডোখৰ হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান। আৰু আগত এই বেছি দূৰ নাই বাৰু, তাত মৰিশালিটো আছে, তাত দেখালোঁ। এইটো তাৰ নিজা ঘৰ হৈছিলে, এইটো তাৰ লগতে মূৰ্তিটো আছে। খুব ধুনীয়া ভিউ, বাগানৰ মাজে মাজে গৈ আছোঁ আৰু। চাওক, এয়া হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা মৰিশালি। খুব ধুনীয়া ভিউ।
আৰে ফ'কাছ কেলে নাই হয় অঁ এতিয়া হ'ল ধুনীয়া ভিউ আহিব ভাল লাগে এইবিলাক বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ হ'ব আৰু এইফালে মানে আমি যাম এইফালে তেলীয়াপতি হৈ যাব লাগিব চাবুৱা তাকে সোমাই গ'লো এপাক এইবিলাক কিছুমান বাণী লিখা আছে তেওঁৰ বিষয়ে গৈ থাকোঁ দাদাই ফটো চটো মাৰি ল'লে আৰু আমি যাবগৈ লাগিব নহয় গধূলি হৈ আহিছে তাকে গৈ থাকোঁ আৰু বেলেগ এদিন আহিম ভালছে কিছুমান জনা মানুহক সুধিম ঠিক আছে চাই থাকক ভিডিঅ'টো লাইট জ্বলি আছে যে এইবিলাক চাবুৱা এইটো এয়াৰফ'ৰ্চ হয় আমি ৰুম আহি পালোহি হ'ল অলপমান দেৰি এতিয়া এইফালে দেখিছে এইবোৰ পূৰা কাগজ চাগজ মেলি লোৱা হৈছে পূৰা হিচাপ কৰি আছোঁ কাইলৈ অফিচত জমা দিব লাগিব চব এইফালে ছাৰ দুজন আছে পূৰা কামত লাগিছে পূৰা বিজি আৰু দাদা কিটচেনত আছে ভাত বাঢ়ি আছে এইফালে আমাৰ আজিৰ খানা এইফালে দাদাই ভাত বাঢ়ি আছে খাবলৈ হৈ গ'ল আৰু প্ৰায় 10:44 হ'ল কাম কৰি আছোঁ কাইলৈ ৰাতিপুৱা আকৌ 5টা বজাতে ওলাই যাব লাগিব ট্ৰেইন 5টা বজাত আছে কাম কৰি আছোঁ এদাই হোৱা নাই আজি ৰাতি হোৱা নহ'বই চাগে আমি এতিয়া কামত লাগোঁ আৰু কিমান দেৰি হয় নাজানো ভাত চাত খাই লওঁ তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ বাই বাই গুড নাইট